নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল এগৰাকী মহিলাই যদি তিনিটা সোমবাৰত মহাদেৱৰ চৰণত এইদৰে প্ৰাৰ্থনা কৰিব পাৰে তেওঁ মনে বিচৰা স্বামী পাই সুসন্তানৰ জননী হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বিবাহৰ আগত মহাদেৱ শিৱ শংকৰক কেনেকৈ পূজা আৰু ভক্তি কৰি তেওঁ ভবামতে স্বামী পায় আৰু সেই স্বামীৰ অকৃত্ৰিম মৰম ভাল পোৱাৰ উপৰিও সুযোগ্য সন্তানৰ জননী হ'ব পাৰে। বৈবাহিক জীৱনৰ স্বামীৰ পৰা সঁচা মৰম ভাল পোৱাৰ উপৰিও সৎ স্বামীৰ সুপত্নী হ'বলৈ সক্ষম হয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। দেৱাদিদেৱ মহাদেৱ হৈছে এনে এজন ভগৱান যাক নিয়মমতে পূজা প্ৰাৰ্থনা কৰি জীৱনত যিকোনো সমস্যা দূৰ কৰিব পাৰি। বৰ্তমান সময়ত এগৰাকী মহিলাৰ বাবে এজন সৎ স্বামী মহিলাগৰাকীক বুজি পোৱা স্বামী পোৱাটো অতি কঠিন হৈ পৰিছে। আপুনি হয়তো দেখিছে বহু মহিলাই মানুহক চিনাত ভুল কৰি অৰ্থাৎ পুৰুষৰ মিছা মৰমত ভুল গৈ পাছত নিজৰ জীৱনত বিপদাপন্ন হ'ব লগা হয়। মহিলাগৰাকীৰ এনে ভুলৰ বাবে নিজে মৃত্যুকো সাৱটি ল'ব লগা পৰিস্থিতিত পৰে বা আধাতেই নিজৰ সংসাৰ ভাঙি সমাজত কলংকিত হৈ জীৱন অতিবাহিত কৰিব লগা হয়। এই ক্ষেত্ৰত যদি অবিবাহিত মহিলাই তিনিটা সোমবাৰে মহাদেৱৰ চৰণত আজিৰ ভিডিঅ'ত কোৱাৰ দৰেই পূজা প্ৰাৰ্থনা কৰি এটা বস্তু দান কৰিব পাৰে তেওঁ জীৱনত ভবামতেই স্বামী পাবলৈ সক্ষম হয়। মহাদেৱৰ কৃপাত তেওঁ জীৱনত যি স্বামী লাভ কৰিবলৈ ইচ্ছা কৰে সেই স্বামীয়েই লাভ কৰে আৰু সেই স্বামীয়ে পত্নীক সঁচা মৰম ভালপোৱা দিয়াৰ উপৰিও সমস্ত সুখ দি সুখী কৰিব পাৰে বুলি শিৱপুৰাণত উল্লেখ আছে। আপুনি হয়তো শুনিছে বা দেখিছে বিবাহৰ সময়ত জ্যেষ্ঠসকলে এগৰাকী কন্যাক আশীৰ্বাদ স্বৰূপে হৰগৌৰী বসতি হ'বলৈ দিয়ে। অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত যি সুখময় সংসাৰ হয় সেই সংসাৰ আটাইতকৈ সুখী দম্পতী আছিল হৰগৌৰী অৰ্থাৎ শিৱ পাৰ্বতী। যদি শিৱ পাৰ্বতীৰ কোনো নাৰীৰ ভক্তিত সন্তুষ্ট হয় তেনে সেই দম্পতীৰ দুখ কেতিয়াও নহয়, সুখেৰে সংসাৰ উপচি পৰে, তেওঁলোকৰ সংসাৰ মহাসুখৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক শিৱপুৰাণ মতে তিনিটা সোমবাৰে অবিবাহিত মহিলাই কিদৰে মহাদেৱক পূজা প্ৰাৰ্থনা কৰি কি বস্তু দান কৰিব পাৰিলে শিৱ মহাদেৱ আৰু পাৰ্বতীৰ পৰম কৃপাত মনে বিচৰা ধৰণেৰে স্বামী লাভ কৰি সাংসাৰিক জীৱনত পৰম সুখ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও সুসন্তানৰ মাতৃ হোৱাৰ সুযোগ পায়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে দেৱাদিদেৱ মহাদেৱক সন্মান জনাই কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি হয়তো জানে শিৱ ভগৱানৰ আন এটা নাম হৈছে আশুতোষ। ইয়াৰ অৰ্থ হৈছে সোনকালে সন্তুষ্ট হোৱা বা অলপতে সন্তুষ্ট হৈ ক্ষমা কৰি দিয়া। ত্ৰিদেৱৰ ভিতৰত ভগৱান শিৱই হৈছে ভক্তৰ প্ৰতি সোনকালে সন্তুষ্ট হোৱা ভগৱান আৰু তেওঁ ভক্তৰ মনৰ কামনা পূৰণ কৰে। যিয়ে যি আশা কৰি তেওঁক ভক্তি কৰে তেওঁ সেই আশা ফল পাবলৈ সক্ষম হয়। শাস্ত্ৰমতে এই পৃথিৱীৰ সৃষ্টিৰ সময়ত ত্ৰিদেৱৰ ভিতৰত তিনিওজনেই বেলেগে বেলেগে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাৰ ভাৰ গ্ৰহণ কৰিছিল। সৃষ্টিপতি ব্ৰহ্মাই জীৱ সৃষ্টিৰ ভাৰ লোৱাৰ বিপৰীতে ভগৱান শ্ৰীহৰিয়ে অৰ্থাৎ ভগৱান বিষ্ণুৱে জীৱৰ পালনৰ ভাৰ গ্ৰহণ কৰিছিল। ভগৱান শিৱই লৈছিল সংসাৰৰ ভাৰ অৰ্থাৎ তেওঁ কোনো জীৱক শেষ কৰিব পৰা বা মৃত্যু দিব পৰা ভাৰখন তেওঁৰ হাততেই আছিল। সেয়ে কোৱা হয় যত জীৱ তত শিৱ। সেয়েহে তেওঁক মহাকাল বুলিও জনা যায়। শিৱপুৰাণ মতে ভগৱান শিৱৰ যিমান খঙাল আৰু তেওঁ সিমান দয়ালুও আছিল। তেওঁ ভক্তৰ মনোকামনা পূৰাবলৈ গৈ বাৰে বাৰে নিজেও বিপদত পৰিব লগা হৈছিল। এইখিনিতে ভগৱান শিৱ শংকৰে এবাৰ ভক্তক সন্তুষ্ট কৰিবলৈ গৈ কেনেকৈ বিপদত পৰিব লগা হৈছিল তাৰে এটি সৰু কাহিনী উনুকিয়াব খুজিছোঁ। ভগৱান শিৱক এজন চতুৰ ভক্তই তপস্যা কৰিছিল। তেওঁ চল বুদ্ধি কৰি ক্ষমতাশালী হোৱাৰ আশাৰে নিজৰ ভক্তিৰে ভগৱান শিৱৰ মন জয় কৰিবলৈ চালনা কৰিলে। তেওঁ কঠোৰ সাধনাত ভগৱান শিৱ শংকৰ সন্তুষ্ট হৈ সেই ভক্তক দৰ্শন দিলে আৰু ভক্তক কি আশা পূৰণ কৰিব লাগে সোধাত ভক্তই তেওঁক ক'লে, যদি আপুনি মোৰ প্ৰতি সন্তোষিত হৈছে তেনে মোৰ এইটো মনৰ কামনা পূৰ্ণ কৰক যাতে মই যাৰ মূৰত হাত দিওঁ
তেওঁই মৃত্যু হয়। ভক্তাধীন মহাদেৱে আগপাছ নাভাবি ভক্তৰ মনৰ আশা পূৰাবলৈ গৈ সেই বৰকে প্ৰদান কৰিলে। চতুৰ ভক্তই শিৱ ভগৱানে দিয়া বৰ সঁচানে মিছা প্ৰমাণ কৰিব বিচাৰি ভগৱান শিৱ শংকৰৰ শিৰতে অৰ্থাৎ মূৰতে হাত দিব খুজি মহাদেৱৰ ফালে খেদা ল'লে। কথা ভীষণ দেখি মহাদেৱে তেতিয়া বুজি পালে যে ভক্তৰ মনত কামনা পূৰাবলৈ গৈ তেওঁ নিজেই বিপদত পৰিব লগা হ'ল। সেয়েহে তেওঁ পলাবলৈ বাধ্য হ'ল। আনফালে ভক্তই শিৱৰ পাছ নেৰিলে। ভক্তৰ এনে কাৰ্যৰ পৰা ৰক্ষা পৰিবৰ বাবে শিৱ ভগৱানে ত্ৰিদেৱৰ শ্ৰেষ্ঠ ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ আৰু ভগৱান বিষ্ণুক ভক্তৰ চাতুৰালিৰ কথা জনালে। কথা ভীষণ দেখি ভগৱান বিষ্ণুৱে মহাদেৱক সেই ঠাইতে লুকাই থাকিবলৈ কৈ নিজে এজন বৃদ্ধ ৰূপত সেই ভক্তৰ ওচৰত উপস্থিত হ'ল। ভক্তজনে দৌৰি দৌৰি গৈ থকা দেখি বৃদ্ধ মানুহজনৰ ৰূপত থকা ভগৱান বিষ্ণুৱে তেওঁক সুধিলে, বোপা তুমিনো ইমান দৌৰিছা কিয়? খন্তেক ৰৈ দিয়া। তেতিয়া সেই ভক্তজনে ক'লে, মোৰ ৰ'বলৈ সময় নাই। শিৱই মোক এটা বৰ দি গৈছে যে মই যাৰ মূৰতে হাত দিওঁ তেওঁৰেই মৃত্যু হ'ব। তাকে প্ৰমাণ চাবলৈ মই তাৰ মূৰতে হাত দিব খোজোঁতেই সি পলাই গৈছে। এতিয়া তাক বিচাৰি যাব লাগে। তেতিয়া ভগৱান বিষ্ণুৱে সেই ভক্তক ক'লে, তুমি সেইজনক বিচাৰি দৌৰি মৰাতকৈ তোমাৰ নিজৰ মূৰতে হাত দি চালেই প্ৰমাণ পাবা দেখোন। তেতিয়া সেই জ্ঞানহীন চতুৰ ভক্তই কথাটো ভাবি চালে। বৃদ্ধজনে কোৱা কথাটো সঁচা। সি মিছাতেই দৌৰি মৰিছে। গতিকে নিজৰ মূৰতে হাত দি চোৱাই ভাল। সেইবুলি ভক্তজনে নিজৰ মূৰতে হাতখন দি প্ৰমাণ চাব খোজোঁতেই ভক্তজনৰ মৃত্যু হ'ল। প্ৰিয় বন্ধু বান্ধৱীসকল, সেইজন শিৱ ভগৱানেই হৈছে ভক্তাধীন ভগৱান। তেওঁক নিয়মত পূজা প্ৰাৰ্থনা কৰি জীৱনৰ সমস্ত আশা পূৰাব পাৰি। তেনে জানো আহক শিৱ ভগৱানক পূজা কেনেকৈ কৰি জীৱনত সকলো সুখ লাভ কৰিবলৈ সক্ষম হয়। ১ নম্বৰতে হৈছে 3টা সোমবাৰে যদি আপুনি ব্ৰত ৰাখি শিৱলিংগক গংগা জলেৰে স্নান কৰাব পাৰে, তেনে আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ ধাৰ ঋণৰ পৰা মুক্ত হোৱাৰ লগতে পুৰণি বেমাৰ ব্যাধিৰ অন্ত পেলাই সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে। ২ নম্বৰতে হৈছে প্ৰতি সোমবাৰে যদি ৰাতিপুৱা গা ধুই শিৱলিংগত গাখীৰ অৰ্পণ কৰি বেলপাত অৰ্পণ কৰা হয়, তেনে মানুহৰ জীৱনত যি আশা কৰে মহাদেৱৰ কৃপাত সেই সকলো আশা পূৰণ হয় বুলি শিৱপুৰাণত উল্লেখ আছে। আপুনিও যদি আপোনাৰ মনৰ কামনাৰ অভিলাষ পূৰাব খোজে, তেনে সোমবাৰে এই কাম নিশ্চয় কৰিব পাৰে। ৩ নম্বৰতে হৈছে যদি মহিলাসকলে 3টা সোমবাৰে ব্ৰত ৰাখি মহাদেৱ শিৱৰ লগতে মাতা পাৰ্বতীক শুদ্ধ অন্তৰেৰে পূজা কৰি পূজাৰ শেষত এটি বেলপাত মহাদেৱ শিৱ পাৰ্বতীৰ চৰণত অৰ্পণ কৰে, তেনে মনে বিচৰা মতে স্বামী পাবলৈ সক্ষম হয়। লগতে ভাগ্যশালী সন্তানৰ মাতৃ হ'ব পাৰে। ইয়াৰ উপৰিও সেই মহিলাগৰাকীৰ পাৰিবাৰিক জীৱনত অতি সুখময় হোৱাৰ লগতে স্বামীৰ অকৃত্ৰিম মৰম পাবলৈ সক্ষম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনিও এইসমূহ সুখ পাব খোজে, তেনে 3টা সোমবাৰে এইসমূহ কাম কৰিলে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। অৱশ্যে কোনো লোকে এইসমূহ কথা বিশ্বাস নকৰিব পাৰে। এই কথাসমূহ আমি মনে সাজি কথা কোৱা নহয়। এইসমূহ সম্পূৰ্ণ শিৱপুৰাণত উল্লেখ আছে। যদি বিশ্বাসত লয় উপায়সমূহ কৰি নিশ্চয় সুফল পাই উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।